নমস্কাৰ, আমি অন্ধ্ৰপ্ৰদেশ কাইকলৰ জগন্নাথ কলনীত আমাক বিনোদ পেগু নামৰ এজন ব্যক্তি আমাক কাম কৰিবৰ কাৰণে ইয়াত অনা হৈছিলে আৰু এতিয়া আমাৰ এনেকুৱা অৱস্থা হৈছে যে আমি ইয়াৰ পৰা ওলাই যাবও নোৱাৰোঁ আৰু খাবলৈ একো সুবিধাও নাই। তাৰপিছত সেইকাৰণে আমাৰ অসম সংবাদ মাধ্যমৰ জৰিয়তে আমাক যাতেই নেকি এই জেগাৰ পৰা আমাক উদ্ধাৰ কৰক আৰু অসম চৰকাৰে আমাক সোনকালে ব্যৱস্থা এটা কৰি দিয়ক আৰু যাতে নেকি আমি ইয়াত ফচি থাকিব নালাগে, এনেকৈ আমি ভুক্তভোগী থাকিব নালাগে। এই গতিকে আমি আপোনালোকৰ পৰা বিচাৰিছোঁ যে আমাক ইয়াৰ পৰা আপোনালোকে সোনকালে মুক্ত কৰি দিয়ক। আমাক একো এনেকুৱা বহুত অসুবিধা হৈছে ইয়াত থকাৰ সময়ত, সেইকাৰণে আপোনালোকক এইয়ে অনুৰোধ জনাইছোঁ যে ভিডিঅ'ৰ জৰিয়তে আমাক ইয়াৰ পৰা অনুৰোধ কৰক অসমবাসী ৰাইজ। নমস্কাৰ, আমি অন্ধ্ৰপ্ৰদেশ কাইকলৰ জগন্নাথ কলনীত আমাক বিনোদ পেগু নামৰ এজন ব্যক্তি আমাক কাম কৰিবৰ কাৰণে ইয়াত অনা হৈছিলে আৰু এতিয়া আমাৰ এনেকুৱা অৱস্থা হৈছে যে আমি ইয়াৰ পৰা ওলাই যাবও নোৱাৰোঁ আৰু খাবলৈ একো সুবিধাও নাই। তাৰপিছত সেইকাৰণে আমাৰ অসম সংবাদ মাধ্যমৰ জৰিয়তে আমাক যাতেই নেকি এই জেগাৰ পৰা আমাক উদ্ধাৰ কৰক আৰু অসম চৰকাৰে আমাক সোনকালে ব্যৱস্থা এটা কৰি দিয়ক আৰু যাতে নেকি আমি ইয়াত ফচি থাকিব নালাগে, এনেকৈ আমি ভুক্তভোগী থাকিব নালাগে। এই গতিকে আমি আপোনালোকৰ পৰা বিচাৰিছোঁ যে আমাক ইয়াৰ পৰা আপোনালোকে সোনকালে মুক্ত কৰি দিয়ক। আমাক একো এনেকুৱা বহুত অসুবিধা হৈছে ইয়াত থকাৰ সময়ত, সেইকাৰণে আপোনালোকক এইয়ে অনুৰোধ জনাইছোঁ যে ভিডিঅ'ৰ জৰিয়তে আমাক ইয়াৰ পৰা অনুৰোধ কৰক অসমবাসী ৰাইজ। নমস্কাৰ, আমি অন্ধ্ৰপ্ৰদেশ কাইকলৰ জগন্নাথ কলনীত আমাক বিনোদ পেগু নামৰ এজন ব্যক্তি আমাক কাম কৰিবৰ কাৰণে ইয়াত অনা হৈছিলে আৰু এতিয়া আমাৰ এনেকুৱা অৱস্থা হৈছে যে আমি ইয়াৰ পৰা ওলাই যাবও নোৱাৰোঁ আৰু খাবলৈ একো সুবিধাও নাই। তাৰপিছত সেইকাৰণে আমাৰ অসম সংবাদ মাধ্যমৰ জৰিয়তে আমাক যাতেই নেকি এই জেগাৰ পৰা আমাক উদ্ধাৰ কৰক আৰু অসম চৰকাৰে আমাক সোনকালে ব্যৱস্থা এটা কৰি দিয়ক আৰু যাতে নেকি আমি ইয়াত ফচি থাকিব নালাগে, এনেকৈ আমি ভুক্তভোগী থাকিব নালাগে। এই গতিকে আমি আপোনালোকৰ পৰা বিচাৰিছোঁ যে আমাক ইয়াৰ পৰা আপোনালোকে সোনকালে মুক্ত কৰি দিয়ক। আমাক একো এনেকুৱা বহুত অসুবিধা হৈছে ইয়াত থকাৰ সময়ত, সেইকাৰণে আপোনালোকক এইয়ে অনুৰোধ জনাইছোঁ যে ভিডিঅ'ৰ জৰিয়তে আমাক ইয়াৰ পৰা অনুৰোধ কৰক অসমবাসী ৰাইজ। নমস্কাৰ, আমি অন্ধ্ৰপ্ৰদেশ কাইকলৰ জগন্নাথ কলনীত আমাক বিনোদ পেগু নামৰ এজন ব্যক্তি আমাক কাম কৰিবৰ কাৰণে ইয়াত অনা হৈছিলে আৰু এতিয়া আমাৰ এনেকুৱা অৱস্থা হৈছে যে আমি ইয়াৰ পৰা ওলাই যাবও নোৱাৰোঁ আৰু খাবলৈ একো সুবিধাও নাই। তাৰপিছত সেইকাৰণে আমাৰ অসম সংবাদ মাধ্যমৰ জৰিয়তে আমাক যাতেই নেকি এই জেগাৰ পৰা আমাক উদ্ধাৰ কৰক আৰু অসম চৰকাৰে আমাক সোনকালে ব্যৱস্থা এটা কৰি দিয়ক আৰু যাতে নেকি আমি ইয়াত ফচি থাকিব নালাগে, এনেকৈ আমি ভুক্তভোগী থাকিব নালাগে। এই গতিকে আমি আপোনালোকৰ পৰা বিচাৰিছোঁ যে আমাক ইয়াৰ পৰা আপোনালোকে সোনকালে মুক্ত কৰি দিয়ক। আমাক একো এনেকুৱা বহুত অসুবিধা হৈছে ইয়াত থকাৰ সময়ত, সেইকাৰণে আপোনালোকক এইয়ে অনুৰোধ জনাইছোঁ যে ভিডিঅ'ৰ জৰিয়তে আমাক ইয়াৰ পৰা অনুৰোধ কৰক অসমবাসী ৰাইজ।